নলবাৰী অৰুণ মল্ল প্ৰতাপ মল্ল বৰুৱা প্ৰাথমিক বিদ্যালয়ত হুলস্থুলীয়া পৰিৱেশ। পলায়ন প্ৰধান শিক্ষয়িত্ৰীৰ। নলবাৰী আলোকপুৰস্থিত প্ৰাথমিক বিদ্যালয়ত আজি হঠাতে সৃষ্টি হুলস্থুলীয়া পৰিৱেশ। উল্লেখযোগ্য যে দীৰ্ঘদিনৰ পৰা বিদ্যালয়খনত বিভিন্ন অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি অভিভাৱকসকলে বিভাগলৈ অভিযোগ পত্ৰ প্ৰেৰণ কৰিছিল। ইফালে আজি অভিযোগসমূহৰ বাবে বিদ্যালয়খনত হিচাপ পৰীক্ষক, বিদ্যালয়সমূহৰ উপ পৰিদৰ্শক, সমীন বসুকে ধৰি এটা দল উপস্থিত হৈছিল। ইয়াৰ পিছতে স্থানীয় ৰাইজে বিদ্যালয়খনত উপস্থিত হোৱাত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। আনহাতে বিদ্যালয়খনৰ অনিয়মীয়া উপস্থিত, মধ্যাহ্ন ভোজনকে ধৰি বিভিন্ন অভিযোগ উত্থাপন কৰে অনুসন্ধানকাৰী দলটোক। ইফালে হুলস্থুল হোৱাত সাংবাদিক উপস্থিত হোৱাৰ পিছত বিদ্যালয়খনত কোনো ছুটি নিদিয়াকৈ পলায়ন কৰে প্ৰধান শিক্ষয়িত্ৰী অঞ্জলি পাটোৱাৰী। লক্ষণীয় যে বিদ্যালয়ৰ আদি পাঠ গ্ৰহণ কৰা শিক্ষানুষ্ঠানখনত ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন অভিযোগ উত্থাপন কৰে। প্ৰধান শিক্ষয়িত্ৰী অঞ্জলি পাটোৱাৰীয়ে শিক্ষাদানৰ বিপৰীতে মোবাইল ফোনত ব্যস্ত হৈ থাকি বিদ্যালয়ত সময় অতিবাহিত কৰে। ইফালে অনিয়মৰ সদুত্তৰ দিব নোৱাৰি প্ৰধান শিক্ষয়িত্ৰী পলায়ন কৰাত উপস্থিত সকলোৱে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। প্ৰাথমিক বিদ্যালয় বাইদেউ কোনোদিন টাইম টেবুল নাই, জিতে চাবিতে ছুটি দিয়ে। আমি ল'ৰা ছোৱালী নিবে আহোঁ, আধাত লাগাৰ পৰা কেতিয়াবা গাড়ীৰ আগত পৰে, কেতিয়াবা ক'ৰবাত পৰে এনে। তাৰে পিছত কোনোদিন দালি ভাত খিচাৰি কোনো নেদে, অকল খিচাৰি দি থাকে। মে'ৰ মাহত মাত্ৰ 3টা সপ্তাহ বুধবাৰে কণী দিছে, বাকী কেইদিন দিয়া নাই। আজি কণী লৈ আহিছে আৰু পৰীক্ষাৰ ৰান্ধনী বাইদেউ কবিতা দেৱী ৰান্ধনী বাইদেউ পৰীক্ষা লৈ পেপাৰ কাটে। মই ক'লো বাইদেউ চবতে 5, 6 কিবা সেই দিছে, চিলেবাছ দিছে, আমাকো দিয়কচোন। কৈছে কবিতা বাইদেউ দিব দিয়ক। মই কবিতা বাইদেউ ক'লো, কবিতা বাইদেউ কৈছে যে মই টিউচনত পেপাৰ কাটিম, টিউচনৰ পৰা আহি দিম। কবিতা বাইদেউ আমি জনাই দিম। আমি আমাক যেনেকৈ পঠাইছে ইয়ালৈকে আমি এতিয়া আমাৰ হায়াৰ অথৰিটিক জনাই দিম। ব্যৱস্থাটো দেখা আপোনালোক থকাৰ পিছতে কোনধৰণৰ স্কুল ছুটি নিদিয়ে আকৌ হেডমাষ্টাৰনীগৰাকী গুচি যোৱাটো কিমান যুক্তিসংগত? যদি গুচি গৈছে আৰু ব্যৱস্থা লোৱা হ'ব, ব্যৱস্থা লোৱা হ'বই। ব্যৱস্থাটো কেনেকুৱা ধৰণৰ ক'ব নোৱাৰি। যথেষ্ট হৈছে বিভিন্ন অভিযোগ আছে। মই আজি প্ৰথম আহিছোঁ, মই ইমান অভিযোগ লৈহে আহিছিলোঁ। ইনস্পেকশ্যন হ'ব নিদিলে ভালকে। আপুনি কি পালে ইমান সময় আপুনি অতিবাহিত কৰিলে যে ইমান সময় নহয়, আমি আৰম্ভহে কৰিছিলোঁ। পাব্লিকৰ পৰা কি আপোনাৰ অভিযোগ কৰিছে? পাব্লিকৰ পৰা এখন অভিযোগ আমাক পত্ৰ দিছিলে, সেইখন আপোনালোকৰ এগৰাকী বিষয়া ৰাইজে অভিযোগ কৰিছে মানে পাৰ্চেণ্টেজ লৈ এনেদৰে মই নাজানিম দেই, মই নাজানিমে। মই বেলেগ ব্লকৰ, এইটো ব্লকৰ মই নহয়, এইটো তেখেতক বুজি পোৱা নাই। কিবা এটা লিখিব দি মানে নিজে মোবাইল টিপি থাকে আৰু আমাক মাহৰ মূৰত একদিনে কণী দিয়ে আৰু পৰীক্ষা পাতে। এই ছাত্ৰ ছাত্ৰীবিলাকে মিছা কথা ক'লে নেকি? সৰু সৰু ছাত্ৰ আপুনি পেপাৰ কাটে বুলি কৈছে। আপোনালোকৰ ছাত্ৰ ছাত্ৰীয়ে কৈছে, আমি কোৱা অভিযোগ নহয়, এইটো ছাত্ৰ ছাত্ৰী। আপুনি পৰীক্ষা হলত থাকে আৰু পৰীক্ষা যেতিয়া চলে। নলবাৰীৰ পৰা মনোজ বছৰ ৰিপৰ্ট, আৰৰ খবৰ।